সকলো ৰাইজক এনএন ব্লগত স্বাগতম জনাও। নমস্কাৰ। মই সন্ধিয়া আপোনাৰ হলে সদায় ছাগলীকেইটা নাহে গম পায়নে। সেইদিনাখনো আপোনাৰ বৰষুণ দিছিলে, দুটা মাক আৰু পুতেক গুদামত সোমাইছিলে। গুদামত সোমোৱাৰ পিছত কি হ'ল, মুনিমে তালা বন্ধ কৰি গুচি গ'ল। গোটেই বৰষুণত মই ছাগলীকেইটা বিচাৰি ফুৰিছোঁ, নাপালোঁ। আৰু সেই ছাগলীকেইটা সকলো নাম দিয়া আছে। নাম ধৰি মাত লগালে সেই ছাগলীজনী মাত লগাৰ পিছত মই আকৌ সেই গৈ পেলাই চালোঁ, সেই গুদামত বন্ধ কৰা আছে। তাৰপিছত ওচৰত আৰু আন এটা গুদাম আছে মাৰোৱাৰীটো, তাত গৈ পেলাই মুনিম আছে, মুনিমক মাতি আনি পেলাই ছাগলীটো এৰিলোঁ। তাৰপিছত সেই ঘৰত আহি পাইছে। এতিয়া আকৌ দুটা ছাগলী অহা নাই। এই দুটা ছাগলীকেইটা বিচাৰি গৈ আছোঁ, জানো ক'ত আছে নাজানো। এই আগফালে আপোনাৰ ঘেঁহু ট্ৰাকবোৰ আহে, ঘেঁহু পৰি থাকে, সেই ঘেঁহুকেইটা বুটলি খাই থাকে। আৰু এতিয়া সেই ছাগলীজনীকো বিচাৰি গৈছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই ভিডিঅ'টো এটা মই কথা আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ, যাতে আপোনালোকে লক্ষ্য কৰিবচোন। যেতিয়াৰ পৰা আপোনাৰ মোদী চৰকাৰ আহিছে, তাহাঁতে যি মন গৈছে তাকেই কৰিছে। তাকে তেনেকুৱা চাওক, নোটবন্দী যেতিয়া কৰিছিলে, আপোনাৰ ইমান মানুহক হাৰাশাস্তি দিছে। মানে কি কৰিব, মানে 500 টকী বন্ধ কৰিব লাগে, তেতিয়া ঘূৰাব লাগে, মানুহক কিমান লাইন ধৰিব লাগিছে, কিমান কি কৰে। তাহাঁতে যেতিয়া মন যায় তেতিয়া কৰে। আৰু ৰাইজৰো কাম আছে, মানুহৰ কি কাম নাই নেকি, বেকাৰ থাকে নেকি? কাম কৰিতো খায় মানুহে। চৰকাৰে বুজিব লাগে। এতিয়া চাপ'জ আপোনাৰ 2000 টকা তাহাঁতিয়ে ওলালে, 2000 টকাটো ছেপ্টেম্বৰ মাহলৈকে আছে ডেট। নহ'লে সোনকালে সলাক, নহ'লে সলাব নোৱাৰিব। এইটো কি পায় চৰকাৰটো? যেতিয়া মন যায় তেতিয়া পাগলৰ নিচিনা কিছুমান কাম কৰে দেখে। এনআৰচি টাইমতো আপোনালোকৰ ইমান এনআৰচিৰ কাৰণে মানুহ সাৱতি ক'ত জেগাত যাবলগীয়া হৈছে, কাগজৰ কাৰণে দৌৰিবলগীয়া হৈছে। এনআৰচি টাইমত আপোনাৰ হাতৰ ফিংগাৰপ্ৰিণ্ট, চকুৰ বায়'মেট্ৰিক আছে, সেইকেইটা লৈ পেলাই কি কৰিলে, এতিয়া আধাৰ সৃষ্টি কৰিলে। আধাৰটো বনাবৰ কাৰণে এতিয়া যোনকেইটা এনআৰচি টাইমত এইকেইটা দিয়া আছে, সেইকেইটাক আধাৰ হ'ব পৰা নাই। আধাৰ কাৰণে কিমান চৰকাৰে কৰিব কি বিচাৰিছে নাজানো দেই। এটা প্ৰব্লেম আনি থাকে আৰু চৰকাৰে কি নানে মই বুজিয়ে নাপাইছোঁ। চৰকাৰক এতিয়া কি ক'ম, আপোনালোকে কমেণ্ট কৰি জনাবচোন। এই চৰকাৰটো কিমান আমাক হাৰাশাস্তি দি আছে গম পায়নে। এতিয়া যদি ভাল লাগে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব। কিবা যদি ভাল লাগিছিলে তেতিয়া আনক শ্বেয়াৰ কৰিব। ধন্যবাদ।